মাজত কিবা এটা উঠি গাইছ পালা পলা 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 হেল্ল' গাইজ ৱেলকাম টু মাই CK ব্লগ। আজি আমি যাই আছোঁ মানে একদম ক'ত যাই আছোঁ আমি নিজে গম পোৱা নাই। আজি আপোনালোকক ধামাকা ভিউ দেখাম। আজি চাই থাকিব। আমি দুজনে যাই আছোঁ। আজি চাইকেলত যাম। আপোনালোকে চাই থাকিব শেষলৈকে আৰু ভিডিঅ'টো আমি কণ্টিনিউ কৰোঁ। আপোনালোকে চাই থাকিব। থেংক ইউ। হেল্ল' গাইজ ফাইনেলি আমি মানে যাবলৈ ওলাইছোঁ, মানে আহি আছোঁ গাইজ। আপোনালোকে চাই থাকিব আৰু ইভাগে চাব পাৰে গাইজ, ধুনীয়া পাহাৰ আৰু আমি তাতে যাম বুলি ভাবিছোঁ। পাইছে আৰু 1 কিলোমিটাৰ মান আছে। চাই আছোঁ আমি 1 কিলো যিয়ে নহয় গৈছিলে আছে দে আৰু বহুত দূৰ আছে যাবলৈ। আপোনালোকে চাই থাকিব। আৰু চাওক কেনে কষ্ট হৈছে চাইকেল চলাত। নিজৰ ৰাস্তাতে বহুত ওখ হয়। অলপ বল দিবি নেকি তই? এইবাৰ অকণমান খোজকাঢ়ি যাওঁ। এইখিনি মানে বহুত ওখ হয় গাইছ। আমি চাইকেলত আহিছিলোঁ আৰু এতিয়া আমি যাই আছোঁ। আৰু আপোনালোকে চাব পাৰে এইখন চাংগলি হয় গাইছ, ওপৰত মানুহ থাকে। আমি আহাতে গাইছ বহুত দূৰ আহি পালোঁ। এতিয়া ঘৰ যাওঁতে গাইছ ৰাতি হ'ব পাৰে। চাই থাকক। একদম মানে বহুত হেৰি হয় আৰু গাইছ। আমি আহিলোঁ আজি দুইজনে। দুই চাব পাৰে গাইছ চাৰিওফালে। চাওক গাইছ একদম পাহাৰৰ ভিউ চাওক গাইছ। ইমান ধুনীয়া লাগছে না, কেমন লাগছে না চাওক গাইছ। আৰু ওপৰত সূৰ্য মেলি আছে। আমি ৰ'দত পলাই আহি আছোঁ বৰ্তমান। আপোনালোকে চাই থাকিব। আপোনালোকক ইমান কষ্ট কৰি দেখুৱাই আছোঁ। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চাই থাকিব কণ্টিনিউ ভিডিঅ'টো। আমি কিমান কষ্ট কৰি আছোঁ আপোনালোকৰ বাবে, চাই থাকিব গাইছ। আমি আজি মানে চাইকেল মাৰি আহিলোঁ আৰু আমি আজি যাম একদম জংঘলৰ মাজে মাজে। আপোনালোকে চাই থাকিব। মই চাইকেলত টানিছোঁ বাৰু এইবাৰ। এতিয়া এইখন চাই লওক চাইকেল। ফটো উঠিব লাগিব। DSLR লৈ আনিছোঁ বেগত গাইছ। ভাগৰ লাগিছে নেকি তোমাৰ? বৰ্তমান লগা নাই, আগলৈকে গ'লে লাগিব চাগে। মোৰো আৰু তামান ভাগৰ লাগিছে গাইছ। তামান ভাগৰ লাগিছে গাইছ, কি ক'ম আপোনালোকক। এনেকুৱা জেগাত আহিলে গাইছ ভাগৰ লাগিবই। মানে আমাৰ ফালে বহুত মানে হেৰি হয় আৰু চাপৰ হয়। আৰু ইভাগে যিমান আহি থাকি সিমানে মানে ওখ পাই থাকিম। সেইকাৰণে আমি ভাবিছিলোঁ আমাৰ চাইকেলখন পাম গৈছে নেকি, কিন্তু পাম আছে চাইকেলখনত। আমি চাইকেলখন চলাই আহি থাকোঁতে একদম টান পাই আছোঁ। মানে আগুৱাই আহিছোঁ সিমানে মানে বহুত টান পাই আছোঁ চাইকেলখন চলাবলৈ। সেইকাৰণে আমি পাম যোৱা বুলি ভাবিছিলোঁ, কিন্তু পাম যোৱা নাই চাইকেলখনৰ। ওখ সেইকাৰণে উঠিব পৰা নাছিলোঁ গাইছ। ফাইনেলি আমি যাই আছোঁ। চাই থাকিব গাইছ। চাওক গাইছ কেনেকুৱা পৰিৱেশ। ধুনীয়া লাগিছে, তামান ধুনীয়া লাগিছে। আপোনালোকে চাই থাকিব দিয়ক। এই তাত যাম বুলি ভাবিছোঁ, কিন্তু আমি আহিছোঁহে যেনকৈ হ'লেও। কিন্তু যাওঁতে আমাৰ তামান খানা লাগব গাইছ। আমি কহান্দি আহিছোঁ, কহান্দি শুনি আহিছোঁ। আমি একো আমাৰ মনতে নাই তাৰমানে।
আমি আহিছোঁহে আপোনালোকক দেখুৱাবৰ কাৰণে, কিন্তু যাবৰ টাইমত আমাৰ কিন্তু তামান ৰাস্তাটো ভুল হ'ব গাইছ। আমি ঘৰত যাব লাগে, ক'ৰবাত যাই পাম গাইছ। চাই থাকিব গাইছ। আৰু পানী পিয়াহ লাগিছে, পানী খাই লৈছে। এই তাত যাম বুলি ভাবিছোঁ, আপোনালোকক ইমান কষ্ট কৰি আহিছোঁ গাইছ আপোনালোকক দেখুৱাবৰ কাৰণে। আমাৰ মানে সপোন বুলি ভাবিব লাগিব, আমি মানে তাত যাম বুলি ভাবি আছোঁ, কিন্তু যাব পৰা নাই, ইমান দূৰ আহিলোঁ গাইছ। ওচৰ বুলি ভাবি একদম দূৰহে হৈ আছে গাইছ পাহাৰখন। যিমানে ওচৰত গ'লেও গাইছ আৰু দূৰতে দেখা পাওঁ গাইছ। আমি দূৰৰ পৰা চালে ওচৰ হেন পাওঁ, আৰু ওচৰত আহিলে আৰু দূৰ হেন পাওঁ। সেনেকৈ যাই আছোঁ গাইছ, বহুত দূৰ হৈ গ'ল গাইছ, একদম বহুত দূৰ হৈ গ'ল। আমি আহি আছোঁ এতিয়া, আমি ফাইনেলি আপোনালোকক যাই দেখুৱাম ডাইৰেক্ট পাহাৰৰ ওচৰলৈ গাইছ। আমি ফাইনেলি আহি পালোঁ পাহাৰ, চাই ল'ব পাৰে এইভাগে একদম পাহাৰ। আমি ফাইনেলি আহি গ'লোঁ পাহাৰত। এতিয়া আমি পাহাৰত আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা। এতিয়াহে ভাল লাগিছে গাইছ, আপোনালোকক দেখাব পাম ধুনীয়া আপোনালোকে চাই থাকিব গাইছ। ইফালে পাহাৰ আছে, আপোনালোকে চাই থাকিব। আমি আহি গ'লোঁ একদম পূৰা পাহাৰৰ মজা ভিউ দেখাইছোঁ আপোনালোকক। ফাইনেলি গাইছ আমি জংঘলৰ মাজেদি এণ্ট্ৰি কৰিলোঁ গাইছ। আমি দুইজনে আছোঁ, ভয় লাগি আছে গাইছ। কিমান দূৰ যাব লাগে তাৰ গেৰেণ্টি নাই গাইছ। আমি যাই আছোঁ খোজকাঢ়ি। এতিয়া সেইকাৰণে থৈ দিছোঁ আৰু মানুহগিৰি ঘৰত। আমি একদম জংঘলৰ মাজেদি এতিয়া পাহাৰত যাম গাইছ। জংঘলৰ মাজেদি যাই আছোঁ গাইছ, আপোনালোকে চাই থাকিব। ভাঙাই লোৱা তুমি, সেইডাল লোৱা গাইছ। আমাৰ ভয় লাগি আছে অকণমান, এডাল লাঠি ভাঙালে পাৰছোঁ লগটোক। একদম পাহাৰৰ মাজত আহিছোঁ, একদম অৰণ্যৰ মাজত আহিছোঁ গাইছ। আপোনালোকে চাই থাকিব। তখন এডাল ভাঙি কৰিছোঁ তাক, এতিয়া সিডালৰ মানে সাহসতে যাম আমি তাও গাই। আপোনালোকে চাই থাকিব। আমি তামান ভাগৰ লাগিছে গাইছ, চাই থাকিব আহক। গাইছ মই এটা কথা কৈ দিওঁ, এনেকুৱা জেগাত মই কোনোদিনো আহি পোৱা নাই গাইছ। চাই থাকিব শেষলৈকে। ভয়ো লাগি আছে গাইছ, পাহাৰৰ মাজৰ অৰণ্যটো গাইছ, সেইকাৰণে বহুত ভয় লাগি আছে গাইছ। আপোনালোকে চাই থাকিব। আমি যাই আছোঁ পাহাৰলৈ গাইছ। কম ভিডিঅ' হ'ব এইটো, চাই থাকক আপোনালোকে, শেষলৈ চাব গাইছ। আৰু এতিয়া ঠানি এটা ভাঙা থৈ যাব লাগিব, নহ'লে ৰাস্তাটো যাওঁতে ভুল হৈ যাব আমাৰ গাইছ। সেইকাৰণে গাইছ যদি ঠানিটো ভাঙাই থৈ নাযাওঁ গাইছ, বহুতটা ৰাস্তা আছে গাইছ। এটা ৰাস্তাতে বহুতটা ৰাস্তা আছে, সেইকাৰণে আমি এনেকৈ এটা ঠানি ভাঙাই থৈ যাব লাগিব গাইছ। তেতিয়া আমি গম পাম কোনটো ৰাস্তা দি আহিছোঁ, কোনটো ৰাস্তা দি অহা নাই। চলো। গাইছ দেখিছে কি ডাঙৰ শিল, ডাঙৰ শিল গাইছ। আৰু সূৰ্য দেৱতাই আমাক পূৰা তামান তাপ দি আছে গাইছ। আমি পূৰা সূৰ্যৰ ৰ'দ খাই আছোঁ আৰু গাইছ, উপায়টো নাই গাইছ, ৰ'দটো খাবই লাগিব। আৰু চব গাইছ ডাঙৰ শিল। এতিয়া আৰু আমি আগত যাম অলপমান, বহুত ওপৰত আহিছোঁ গাইছ। ফাইনেলি আৰু আমি উঠিমেই ওপৰত। আমি গাইছ হাৰ নামানো আপোনালোকক দেখাবৰ কাৰণে গাইছ। লাইক মাৰি দিব দাবাদব গাইছ, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব গাইছ, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব গাইছ। এনেকুৱা নতুন ভিডিঅ' পাব দেখিব লেখা আছে গাইছ।
সুইটিছ কি লেখা আছে গাইছ লো टू पी लुटोपी मतलब एम ये शायद किसी प्रेमिका का होगा शायद গাইছ ইয়াতে কিবা লেখা আছিল গাইছ কাৰোবাৰ ছালপাৰ চিন হ'ব পাৰে ইয়াতে মানে আমিতো নাজানো গাইছ লিখি থৈ গৈছে আহিমেতো দেখিছোঁ গাইছ এনেকুৱা ইয়াততো মানুহ চানুহ নাহে গাইছ কোনে লিখিছে কি কৰিছে এইটো ক'ব নোৱাৰোঁ গাইছ গাইছ এইটো কি ফল হয় ক'ব গাইছ কমেণ্ট কৰি এইটো এনেকুৱা বহুত আছে গাইছ এই এটা এই মাহ আছে গাইছ ফল এই মাহ কি ফল হয় ক'ব গাইছ ফলটোৰ নাম নাজানো বাৰু মানুহ খাব পাৰে নালাগে ক'ব গাইছ চলো গাইছ মানে পাহাৰৰ মাজত কিবা এটা মানে বহুত ডাঙৰকৈ এটা বাঢ়িছে এটা চিঞৰি দিছে আমি ভয়তে পালোঁ গাইছ বহুত ভয় লাগিছে গাইছ পলাব লাগিল গাইছ পাহাৰৰ মাজত কিবা এটা উঠি গাইছ মোক পলাব লাগিল গাইছ পলা কিবা গাইছ বহুত ভয় লাগিছে আজা আইজা ও গাইছ কিবা বস্তু আইজা গাইছ হিল গাইছ কিবা বস্তু ওলাইছে আইও গাইছ সিঁড়ি খুঁজছে না তাই आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूल फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।